কোনোবাই বৰ সুন্দৰ কথা এষাৰ কৈছিল, জীৱনত কাৰ পৰা উপদেশ লোৱা সেই কথা জনাটো বহুত দৰকাৰ। কিয়নো অৰ্জুনে উপদেশ লৈছিল ভগৱান শ্ৰীকৃষ্ণৰ পৰা আৰু দুৰ্যোধনে মামা শকুনিৰ পৰা। তুমি ইগনোৰ কৰিছা, একো নাই, মই অপেক্ষা কৰিছোঁ। কিন্তু মই ইগনোৰ কৰিম, তুমি মোক ঘিণ কৰিবা। মোক বিশ্বাস কৰা, তাইক মই বিশ্বাস কৰিছিলোঁ। অতীতৰ ভুলৰ বাবে নাকান্দিবা, কাৰণ সেই চকুপানীয়ে তোমাক বৰ্তমান সৌন্দৰ্য দেখা নোপোৱা কৰি তুলিছে। সঁচা কথা এটা কওঁ নেকি? যদি তুমি কাৰোবাক সঁচা ভাল পোৱা ন, তাই যদি তোমাক মিছাও মাতি থাকে, তেতিয়াও তোমাক সঁচা যেনেই লাগে। আচ্ছা শুনা না, যদি মই বেয়াই আছিলোঁ তেন্তে বাৰু কিয় মোৰ কাষ চাপিছিলা? কিয় মোক ইমান সপোন দেখুৱাইছিলা? কিয় মোক সদায় আপোন বুলি ভাবি মৰম কৰিছিলা?